নমস্কাৰ গাইজ, এইটো ভিডিঅ' সাঁথৰৰ ভিডিঅ' নহয়। আমি এতিয়া বৰ্তমান আহিছোঁ বেলতলাত। এটা স্কুটি ল'ব, চুহান্দাই মানে স্কুটি এখন ল'ব। তো আমি এতিয়া আহিছোঁ বৰ্তমান হিৰোৰ শ্ব'ৰুমত। তো ভিতৰত যাওঁ, বলক স্কুটিখন চাওঁ। এখন নতুন স্কুটি ওলাইছে, জুম কিবা এক্সটেক বুলি। তাকে এতিয়া আমি এখন শ্ব'ৰুমত আহিছোঁ। দেখা হৈছে ইয়াতে স্কুটিবোৰ আছে। তো এতিয়া চুহান্দা বহি আছে ইয়াতে। এতিয়া আমি স্কুটিখন ল'ম, মানে আমি দেৰি হ'ল এতিয়া 7:30মান বাজিল নেকি? কেইটা বাজিছে? 7:30মান বাজিল। তো এতিয়া আমি ইয়াৰ পৰা মানে আমি প্ৰথম গৈছিলোঁ বেলেগ এখন ডিলাৰত। তো তাৰ পৰা আমি ইয়াত ডাইৰেক্ট আহাতে দেৰি হ'ল আৰু জামো বহুত আছিলে, বৰষুণ দিছে। তো এতিয়া চাওঁ, গোটেই কামখিনি হৈ আছে, পেপাৰ ৱৰ্কখিনি। গাইছ, এইখনে হ'ল জুম এক্সটেক। এইখনে আমি চাইছোঁ। তো আমি কলাখন নলওঁ, আমি লৈছোঁ ৰেডখন। তো ৰেডখন লৈ গৈছে এতিয়া ছাৰ্ভিচিঙৰ ভিতৰত, তাতে মানে পলিচ কৰি আনিব। কিন্তু স্কুটিৰ লগত বেলেগ বিশেষ একো তেনেকুৱা মানে ফ্ৰী নাহে। খালি কি ফ্ৰী আহে বুলি ক'লে, চিট কভাৰটো দিব আৰু হেলমেটটো ফ্ৰী আহে। চিট কভাৰটো তথাপিও মানে বাইদেউৰ লগত মানে অলপ কথা বতৰা অলপ ভাল হৈছে কাৰণে চিট কভাৰটো দিম বুলি কৈছে। আৰু নৰ্মেলি এনেই হেলমেট আহে। বাকী আমি কি লগাই আছোঁ এতিয়া, মানে কাৰ্পেটটো লগাই আছোঁ ভৰি থোৱা, আৰু কি লগাইছোঁ ষ্টেণ্ডটো ফ্ৰী নাহে। যোনটো ছিংগল ষ্টেণ্ড আৰু ডুৱেল ষ্টেণ্ডটোহে মানে গাড়ীৰ লগত আহে। তো সেইটো আমি মানে পেইড কৰিকে লগাব লগা হৈ আছে। বাকী স্কুটিখন আমি চলোৱাই নাই, পিছফালে কেমেৰা আছে মানে। আমি মানে হেৰি, তো আমি মানে ডাইৰেক্ট আহিছোঁ। ডাইৰেক্ট আহি ক'ব দিয়া না তুমি ফুটেজ মানে এৰা নালাগে। তো আমি আহিকে মানে গাড়ীখন মানে চলাই চোৱা নাই, ডাইৰেক্ট আহিকে চাইকে ভাল লাগিল। তো ভাল লাগি বাইদেউ ক'লোঁ আমি এতিয়া ল'ম মানে গাড়ীখন, এতিয়া ফটাফট আমাক কৰি দিয়ক। তো বাইদেউ ক'লে আমাৰ দোকান বন্ধ হ'ব। তো বাইদেউ আহিলে দেখাম বাইদেউ। পেমেণ্ট চব কৰি দিলোঁ। এতিয়া চব মানে হৈ আছে আৰু এতিয়া আমি গাড়ী চলাব বাকী আছে, গাড়ীও চলোৱা নাই এতিয়ালৈ। কেনেকুৱা বা লাগে এতিয়া কোনো নাই, পূৰা খালী। আমি দুজনে আছোঁ, বাইদেৱে গৈছে দি দিছে। সেইটো দেখাইছে নে গাইছ, এই তাতে কামখিনি কৰি আছে মানে পেপাৰ ৱৰ্কখিনি। সেইখন ৰাইজ দেখা হৈছে আমাৰ গাড়ীখন এতিয়া মানে এক্সেচাৰিজবোৰ লগাই আছে। তো ৰাইজ ফাইনেলি আমাৰ স্কুটিখন হৈ গ'ল। মই যে বাইদেউজনীৰ কথা যে কৈ আছিলোঁ, সেইজনী বাইদেউ আহি গ'ল এতিয়া। তাত পেপাৰ ৱৰ্ক কাম কৰি আছিল, পেপাৰ ৱৰ্কৰ কামখিনি। এইটো হ'ল আমাৰ চুহান্দা, একবাৰ চাই আছে। এইটো ৰাইজ এতিয়া আমাৰ হৈ গ'ল। এতিয়া চুহান্দা পে'মেণ্ট কৰিব গৈছে এক্সেচাৰিজ লোৱাখিনি। এইটো হ'ল কেছ কাউণ্টাৰ। ফাইনেলি আমাৰ স্কুটিখন হৈ গ'ল। এই চুহান্দা ইয়াতে চব কাগজ পাতিবোৰ ভৰাই আছে। চুহান্দা কেনেকুৱা লাগিছে? নতুন স্কুটি মই চলোৱাই নাই, চলামহে এতিয়া। চুহান্দা চলাই যাব। এইফালে বন্ধ হৈ গ'ল, দেখিছে ৰাইজ। আমি মানে বহুত কামোৰ দিলোঁ। কামোৰ দিয়া নাই, ভালে কামোৰ দিয়া নিচিনা হ'লে আমি লেটকৈ আহিলোঁ। ৰাতি হৈ গ'ল, দেৰি হৈ গ'ল, 8টা বাজিল। এতিয়া আমি গাড়ীখন লৈছোঁ, এতিয়া যাম আমি। যাই কিনে আহিছোঁ আপোনালোকৰ লগত ভালকৈ কথা পাতিম। তো মই প্ৰথম চলাম এতিয়া। মই চলোৱা দেখা দিয়ে নেকি? চলোৱা অন কৰা। মানে হেলমেটটো পিন্ধিম মই এতিয়া, মানে এনেই জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে। মানে আপোনালোকে ভাবিব আকৌ হেলমেট নিপিন্ধাকৈ চলাইছে। দেখাইছে নেকি? এইটো চুহান্দাই এইমাত্ৰ টেষ্ট ড্ৰাইভ দি আহিলে। মই দিব লাগিব। কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা? মানে এটা বস্তু দেখা পাইছোঁ, জাষ্ট 3 কিলোমিটাৰ হ'ল আৰু মানে তাৰ পৰা আমি শ্ব'ৰুমৰ পৰা একেলগে আহিলোঁ। 3 কিলোমিটাৰ হৈছেহে, চলোৱাই নাই, চলালোঁ আৰু আহিলোঁ। চৰাই এতিয়া আমি আহি পালোঁ খানাপাৰা ছায়েন্স মিউজিয়ামৰ ওচৰত। আৰু এতিয়া চুহান্দাই জাষ্ট চলাই আহিলে, আপোনালোকে দেখা পালে চাগে ভিডিঅ'টোত। এতিয়া মই ভাবিছোঁ হিৰোৰ এডজাষ্টমেণ্ট জাষ্ট আমি শ্ব'ৰুমৰ পৰা জাষ্ট আহিকে ইয়াতে ৰখিছোঁ। অকণমান তেল দিছে আমাক, অকণমান চাগে তেল দিছে, জাষ্ট 1 লিটাৰ দিছে ন। আৰু আমাক ফুল টেংক কৰিব মানা কৰিছে। মানে প্ৰথম ছাৰ্ভিচিঙলৈকে মানে ফুল টেংক কৰিব মানা কৰিছে। এতিয়া মানে 2 লিটাৰ 3 লিটাৰ এনেকৈ মানে ভৰাই কিনে চলি থাকিব দিছে। ফাৰ্ষ্ট ছাৰ্ভিচিং হোৱাৰ পিছত তাৰপিছত যেনেকৈ ভৰাই আৰু তেনেকৈ কৰিব দিছে। তো 500 পৰা 750 কিলোমিটাৰৰ আণ্ডাৰত মানে আৰু 60 দিনৰ ভিতৰত হ'লে ফাৰ্ষ্ট ছাৰ্ভিচিং হ'ব। এতিয়া আপোনালোকৰ আপডেট দিম এটা। আৰু মানে গোটেই মানে ইনফৰমেশ্যন দিয়াৰ আগত মই এবাৰ চলাই আহোঁ। চলাই আছোঁ মই এবাৰ চলাই আহোঁ নে কি কৰা? চলাই আহক, মই এতিয়া লৈ লওঁ। তো ৰাইজ প্ৰথমবাৰৰ বাবে জুম এক্সটেক হিৰো ফালৰ পৰা এবাৰ মানে ৰাইড দিয়ে হ'ল।
ঠিকে আছে কেনেকুৱা মানে এণ্টৰকতকৈ অলপ হেৰিটো কম আৰু বাকী এনেই চব ঠিকে আছে পাৱাৰটো কম বাকী মই দেখাই দিওঁ ইয়াতে জুম XT মানে বেজিং আছে আৰু এইটো চাইলেঞ্চাৰ অকণমান এইটো অলপমান হিলি আছে এইটো মানে ফাইবাৰৰ হয় বাকী এইটো মেটেলৰ হয় বাকী ইফালে আপোনাৰ পিছফালে এইটো বেক লাইট দেখা পাইছে আৰু এইফালে ইণ্ডিকেটাৰ নাম্বাৰ প্লেটটো অহাই নাই বাৰু বৰ্তমান এতিয়ালৈকে আৰু এইটো আমি মানে কিনিব লগা হৈছে এইটো কোম্পানীৰ ফালৰ পৰা ফ্ৰী অহা নাই বাকী এইটো কোম্পানীৰ ফালৰ ফ্ৰী আহিছে কোম্পানীৰ ফালৰ পৰা ইয়াতে বস্তু ৰাখিব পাৰি ধুনীয়াকৈ ডকুমেণ্টছ হওক যি হওক বজাৰ চজাৰ আৰু ইয়াতে চাৰ্জিঙৰ পইণ্ট আছে ইয়াতে চাৰ্জিং মই দেখা নাপাওঁ বাৰু ভালকৈ আৰু বাকী এইফালে আপোনাৰ ফ্ৰণ্ট লুক দেখা পাইছে হেডলাইটটো ধুনীয়া লাগিছে একদম পূৰা বহুত ধুনীয়া লাগিছে মানে পূৰা লাইনটো দেখা পাইছে কেনেকুৱা ধৰণৰ এটা লাইন দিছে মজা দিছে এইফালে হিৰোৰ লগো আছে এইফালে ইণ্ডিকেটাৰ এইফালে হিৰোৰ আৰু এইটো এটা মানে ভাল দিছে যেতিয়া আপুনি কৰ্ণাৰিং ল'ব কৰ্ণাৰিং লোৱাৰ লগে লগে এই লাইটটো মানে অট'মেটিক জ্বলি যাব মানে চেঞ্চৰ আছে ইয়াতে বাকী ইফালে টায়াৰ দেখা পাইছে এইটো এল'ইলছৰ এতিয়া ধুনীয়া এটা মানে প্যাৰা চা এক ডিজাইন দিয়া হোৱা হয় ভাল লাগিছে বাকী এইবোৰ ফাইবাৰৰ হয় আৰু এই যোনটো ছিংগল মানে হেৰি হয় ষ্টেণ্ডটো এই ছিংগল ষ্টেণ্ডটো আমি লগাব লগা হৈছে বাকী কোম্পানীৰ ফালৰ পৰা ডুৱেল ষ্টেণ্ড আহিছিল আৰু কোম্পানীৰ ফালৰ পৰা হেলমেট এটা ফ্ৰী দিছে ন হেলমেট দিছে এটা দুটা দিছে নে এটা দিছে এটা হেলমেট দিছে অ'কে হিৰোৰ ফালৰ পৰা দিয়া হেৰি হেলমেটটো বাকী মানে ডকুমেণ্টছখিনি থোৱা আছে এইটো হ'ল আপোনাৰ টেংকিৰ হেৰি আৰু তেল ভৰোৱা জেগাটো বাকীটো কি ক'ম এতিয়া হেৰি হ'ল পাৱাৰটো হ'ল আপোনাৰ 8 bhp আৰু টেংকিটো হ'ল 5.2 লিটাৰৰ টেংকি হয় আৰু আপোনাৰ মাইলেজ এতিয়া বৰ্তমান কৈছে যে আমাক হেৰি ফাৰ্ষ্ট ছাৰ্ভিচিং গ'লে আপোনাৰ 40 আপটো আমি পাম মাইলেজ এতিয়া বৰ্তমান আমি 30 মাইলেজমান পাম হয়নে এনেকুৱাটো কৈছে আমাক বাকী এতিয়া আমি চলোৱা নাই গোটেইখিনি ইউজ কৰিলেহে আমি গম পাম কেনেকুৱা কি এইখন মানে যেতিয়া আপুনি মানে ট্ৰাফিক পইণ্টত বা এনেই যেতিয়া ৰখিব ষ্টাৰ্ট থাকিলে নিজে নিজে মানে ষ্টাৰ্টটো বন্ধ হৈ যায় আৰু যেতিয়া আকৌ ষ্টাৰ্ট দিব নালাগে নিজে নিজে পিক আপ দিলে i3 টেকন'লজি আছে মানে আজিকালি জানে গুৱাহাটীত কিমান ট্ৰাফিক তো বাইকত মানে চব বস্তুবোৰ কেৰি কৰিব নোৱাৰে স্কুটি হ'লে কি হয় আগতো থ'ব পাৰি আৰু পিছতো মানে হেৰি ডিকিত থ'ব পাৰি বস্তুবোৰ আগতো এইখিনি এক্সট্ৰাকৈ দিছে আৰু এটা বাইকত এটা কি বেয়া মানে কি হেলমেটটো ওপৰত মানে থৈ দিব লগা হ'লে হেণ্ডেল লটকা দিলে চোৰেতো লৈয়ে যায় মানে আৰু স্কুটি হ'লে এটলিষ্ট এটা হেলমেট হ'লে এটা হেলমেট কিবাকৈ মেনেজ কৰিব পৰা যায় নহয় ইয়াতে থ'ব পাৰি ইয়াতে মানে লটকাই কিন্তু আমি মানে লক কৰোঁ হেলমেটটো ধৰক ইয়াতে থৈকে ধুনীয়াকৈ লটকাই থ'ব পাৰি সেইটো এটা সুবিধা আৰু স্কুটিত আৰু মানে স্কুটিখনৰ মাইলেজো বেছি দিয়ে সেইটো এটা প্ৰফিট আৰু ডেইলি ইউজৰ যিহেতু লাগে ডেইলি ইউজৰ কাৰণে স্কুটি মানে ভাল হয় নে নহয় চিটিত বাইকখন আছে বাকী দূৰত যোৱাৰ কাৰণে বাইক আছে তো সেইবাবে আমি স্কুটিখন লৈছোঁ আপোনালোক ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু অলপ পাৰ্টি চাৰ্টি হ'ব আৰু স্কুটিৰ লগত পাৰ্টি নহয় এইটো কি কথা মানে এনেকৈ আমি সেইটো নক'বা ধুনীয়াকৈ সৰুকৈ হৈ আছে তো ৰাইজ লাষ্টত মানে ক'ব বিচাৰোঁ যে স্কুটিখনৰ নামখিনি ৰিটাৰ্ণ কৰি কওঁ ভালকৈ কওঁ পেমেণ্টটো এনে হ'ল 1,30,000 1,03,000 টকা এনে পেমেণ্টটো হ'ল 1,03,000 অলপমান কম আছে বাৰু এক্সেচৰিজৰ কাৰণে এইটো এক্সট্ৰা বাৰু টোটেল কিমান হ'ল এতিয়া টোটেল এতিয়া মানে 1,05,000 আণ্ডাৰত হৈ গৈছে আৰু 1,05,000 টকা 1,05,000 আণ্ডাৰত মানে হৈ গৈছে আপোনালোকে যদি ল'ব বিচাৰে যদি এইখন মানে মোৰ ফালৰ পৰা মানে অপিনিয়নত ভাল স্কুটি এখন এতিয়া ক'ব নোৱাৰোঁ গোটেইখিনি এতিয়া ভালকৈ ক'ব নোৱাৰোঁ বাট মানে গাড়ীখন মানে ডিজাইনটো মানে ইয়াৰ লগত ধুনীয়া মিলি আছে মানে মেটচ কৰি আছে মানে বাকী মানে গোটেই চাৰ্ভিচিং এতিয়া চলাই চালে গম পাম যেতিয়া ইউজ কৰিম তেতিয়া গোটেইখিনি গম পাম যে কেনেকৈ চাৰ্ভিচ ইয়াৰ টোটেল গোটেইখিনি মানে দেখা পাইছে হালতটো বহুত বেয়া হৈছে মানে অলপ মানে ঘূৰা ফিৰা কৰোঁতে তো আজিলৈ আহিছোঁ জয় অসম নমস্কাৰ বাই বাই কেনেকুৱা লাগিল স্কুটিখন কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব তো বাই বাই